হয়তো প্ৰশাসনে যিহেতু মৃত্যু হোৱা লোকজনক কিন্তু হয়তো উলিয়াই দিব বা তেখেতৰ এজন ব্যক্তিক সমাধিস্থ কৰা হৈছে আৰু তেওঁলোকৰ পৰিয়ালে হাজবেণ্ডৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা আপুনি হাজবেণ্ডে কি ব্যৱহাৰ কৰে এনকাউণ্টাৰৰ খবৰটো আপুনি ক'ত কেনেকৈ পাইছে কেনে বছৰ এনকাউণ্টাৰ হোৱা বুলি খবৰ ক'ত পাইছে আমাৰ মা আহিছে মায়ে মানে আহি পিনে কৈছে আৰু আপোনাক কোনোবাই মানে ফ'ৰ্চ কৰিছে নেকি কেনে হয় বুলি মানে একচেপ্ট কৰিবলৈ নহয় মানে নিউজত দেখা পাইছে আপোনাৰ হাজবেণ্ডৰ মানে নামটো কৈ দিছে আপোনাৰ মেইনটেনেন্সটো কোনে দি আছে যে খৰচ হয় আপোনাৰ ছোৱালী পঢ়োৱা ছোৱালী তুমি দেউতাক চিনি পাইছিলা নে দেউতাৰ মানে ডেড বডি চিনি পাইছা না যেতিয়া ফটো দেখিছিলা ডাইৰেক্ট চিয়ৰ চিনি পাইছো মই চিনি পাইছো মোৰ দেউতা বুলি এতিয়া পুলিচ প্ৰশাসনে কি কৰিছে তোমালোকৰ লগত কি কৰিছে টাউনটো একো কৰা নাই ইখান বৰ্তমান তোমালোকে ক'ত ক'ত গৈছা ৰৌতাত দিছিলোঁ আগত ৰৌতা থানা তাৰপিছত ওদালগুৰি SP অফিচত তাৰপিছত ইয়াতে থাকিছোঁ এতিয়া এই ফেমিলিটোক আহি কি গৈছে ফেমিলিটো কি কৈছে ফেমিলিৰ মানুহ এওঁলোকে কি কৈছে টাউনটো কৈ আছে আমাৰে বুলি এতিয়া কৈ আছে এতিয়াই কৈ আছে এতিয়া তোমালোকে কি ৰাখিবা তোমালোকে কি বিচাৰা এতিয়া আমি চাম ডেড বডিটো চাই এথেন আমি লৈ যাম কিন্তু পুলিচেতো এইটো দিয়া নাই উলিয়াবলৈ দিয়া নাই কিন্তু আমিতো ওলাই লৈ যাব লাগিব আমাকতো লাগিবই ডেড বডি কোন হয় মোৰ দেউতা হয় কেনেকৈ লৈ যাব বডিটো মানে আদালতৰ পৰা অৰ্ডাৰ আনি লাগিব দিবই লাগিব যেনেকৈ হ'লে লৈ যাবা যেনেকৈ হ'লে লৈ যাম কোৰ্টত এপ্লাই কৰা হৈছে এইবিলাকতো মই বেছি ভালকৈ নাজানো ইখান বা কি কথা পাতি আছে কিন্তু তোমালোকৰ মানে বুলি 100% দেউতাৰ বুলি 100% মোৰ দেউতাই এইটো 100% তোমালোকৰ বডিটো লাগিবই লাগিবই যেনেকৈ হ'লে তাৰ কাৰণে আদালত ক'ত যাব লাগে যাবা যামে য'ত যাব লাগে যাবা আৰু যেতিয়ালৈকে বডি ইয়াৰ পৰা উলিয়াই দিয়া নহয় ইয়াৰ ফুটি ঠাইৰ পৰা তেতিয়ালৈকে ক'ত থাকিব কি কৰিব এইবিলাকতো পাছত হ'ব কালি ক'ত ৰাখিছে তোমালোক পুলিচে ৰাখিছে নেকি পুলিচে ৰাখিছে কালি আমাক হোটেল দিছে খাৱা দাৱাও টাউনে দি দিছে আজি ডেড বডি ৰিকভাৰ হ'ব বুলি আশা কৰিছিল নেকি দিছিলে কালি কৈছিলে কৈছিলে কালি ওলাই দিম বুলি আজি ওলাই নিদিলে আজি ওলাই দিয়া নাই কোন কোন আহিছে তোমাৰ আমাৰ লগত গাঁৱৰ দুটা আহিছে গাঁৱৰ আহিছে এইবিলাক মা আহিছে লগত মা আহিছে পুলিচে ওলাওক আইডেণ্টিফাই কৰক যদি কিনাৰাম হয় আৰু যদি ডিম্বেশ্বৰ মোছাৰী হয় যদি নিৰ্দোষী ডিম্বেশ্বৰ মোছাৰী হয় তেনেহ'লে এই যে মা তেওঁ ডিম্বেশ্বৰ মোছাৰীৰ যোনটো ৱাইফ জুনু মোছাৰী তাৰ 3জন ল'ৰা আছে এজন ল'ৰাই মেট্ৰিক ফাইনেল এইবাৰ দিব তেওঁৰ ঘৰৰ সংস্থাপনৰ কথা আছে এইটো কোনে দায়িত্ব ল'ব এতিয়া এজন মা এজন ৱাইফে কান্দি শনিবাৰ দেওবাৰ আজি সোমবাৰ প্ৰায় বিলি ডবি গ'ল ৰাতি হ'বলৈ হৈ গ'ল কান্দি ওদালগুৰি ডিষ্ট্ৰিক্ট পুলিচ SP কৈ আছে এইটো কিনাৰাম বড়ো নহয় মোৰ হাজবেণ্ড এতিয়া ডেড বডি ওলাব কিয় তেওঁলোকে দেৰি কৰিব লাগে আমাৰ সন্দেহ সেইকাৰণে আমাৰ সন্দেহ ওদালগুৰি পুলিচৰ ওপৰত আমাৰ সন্দেহ অসম চৰকাৰৰ ওপৰত কিয়নো বাৰে নিৰ্দোষী মানুহ দোষী সাজাইখিনিত ফেক এনকাউণ্টাৰ হৈ থাকিব লাগে কিয় ফেক এনকাউণ্টাৰ হৈ থাকিব লাগে সেইকাৰণে আমি বিচাৰিছোঁ তদন্ত হওক
কেতিয়াবা কোকৰাঝাৰত কেতিয়াবা নগাঁৱত অসমৰ বহুত জিলাত ফেক এনকাউণ্টাৰৰ নামত কাৰোবাৰ ভৰিত গুলি লাগি আছে কোনোবা মৰি গ'ল কিন্তু উচ্চ তদন্ত বিচাৰিছে সংগঠনসকলে কিন্তু আজিলৈকে তেওঁলোকে দিয়া নাই উচ্চ তদন্ত 2021 চনত কোকৰাঝাৰত ফেক এনকাউণ্টাৰ দুগৰাকী কৰিলে এজনৰ 1 বছৰ ল'ৰা আছে এতিয়া তেওঁলোকৰ ঘৰৰ অৱস্থা বহুত বেয়া আমি বিচাৰিছিলোঁ হাই তদন্ত হওক কিয় ফেক এনকাউণ্টাৰ হৈ থাকিব লাগে পুলিচসকলে কি উইদাউট ৰিকগনাইজ উইদাউট চিনি নোপোৱাকৈ একজন নিৰ্দোষী মানুহ কিয় দোষী বনাব বিচাৰিছে তেওঁলোকে সেইকাৰণে আমি বিচাৰিছোঁ এইটো ডিম্বেশ্বৰ মছাৰী এতিয়া খান্দি আছে দিন থাকোঁতে বেলি ডুবা আগত ইয়াক আইডেণ্টিফাই কৰক আৰু তেওঁৰ ৱাইফো 3 দিন 4 দিন হৈ গ'ল ইয়াত অপেক্ষা কৰি আছে মোৰ হাজবেণ্ডৰ ডেড বডি মোক দিয়ক বুলি সোনকালে কৰি দিয়ক আৰু যদি ডিম্বেশ্বৰ মছাৰী হ'ল তেনেহ'লে ডিম্বেশ্বৰ মছাৰীৰ ৱাইফক জাষ্টিছ দিব লাগে আমি জাষ্টিছ বিচাৰিছোঁ আৰু ইয়াৰ উচ্চ তদন্ত হওক যি পুলিচসকলে নিৰ্দোষী মানুহ দোষী চাজাই কিনিত হত্যা কৰিলে এই পুলিচো কিন্তু পুলিচৰ শাস্তি পাব লাগিব অসম পুলিচক লাগিব আমি অসম চৰকাৰক কৈছোঁ আৰু আজি তদন্ত হ'ব মই জানো অসম চৰকাৰে তদন্ত নকৰিব কিন্তু এনেকা এদিন দিন আহিব যিমান বছৰলৈকে অসম পুলিচসকলে ফেক এনকাউণ্টাৰ কৰি আছে এদিন তদন্ত আহিব এদিন ঈশ্বৰে আমাক চাব জুনু মছাৰীৰ লগত ঈশ্বৰ আছে অসমৰ জনগণৰ বিভিন্ন জাতি জনগোষ্ঠী আছে অকল বড়ো নহয় আদিবাসী ৰাভা আহোম বিভিন্ন জাতি জনগোষ্ঠী জনু মছাৰীৰ লগত আছে নগাঁৱৰ এইটো প্ৰতিবাদ হৈছে নগাঁৱৰ এজন ল'ৰায়ে চলিডাৰী চাপত জুনু মছাৰীৰ লগত থিয় হৈছে সেইকাৰণে আমাৰ তাত বিশ্বাস এদিন এনেকুৱা দিন আহিব যিন অসম পুলিচসকলে নিৰ্দোষী মানুহক দায় চাজাই কিনি হত্যা কৰিলে এই পুলিচসকলে শাস্তি পাব এদিন হ'লে ন্যায় দিব লাগিব তাত 3জন ল'ৰা আছে আৰু এজন মেট্ৰিক ফাইনেল দিব ইয়াৰ জাষ্টিছ দিব লাগিব আচলতে সকলো একেমুখে কৈছে যদি আচলতে সেইগৰাকী যদি ডিম্বেশ্বৰ